নমস্কাৰ বন্ধুসকল, মোৰ চেনেল মেণ্টু সোণোৱাল মেথছ একাডেমীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিবলৈ লৈছো আজিৰ এপিসোড প্ৰফিট লছ এণ্ড ডিসকাউণ্ট। টপিকটোৰ গভীৰতালৈ যোৱাৰ আগতে আমি জানি লওঁ কেইটামান টাৰ্মিনলজি বা ইয়াত ব্যৱহৃত কিছুমান টাৰ্মছ বা শব্দ আমি ভালদৰে বুজি লওঁ। বন্ধুসকল, এই এপিসোডটো সঘনাই ব্যৱহৃত হৈ থাকিবলগীয়া কেইটামান টাৰ্ম বা শব্দ আমি শিকি লওঁ। এটা হ'ল কষ্ট প্ৰাইচ, যাক আমি কিনা দাম বা ক্ৰয় মূল্য বুলি কওঁ। ব্যৱসায়ীজনী বা দোকানীজনে যিটো দামত এটা বস্তু কিনি আনিব সেয়ে হৈছে কষ্ট প্ৰাইচ। ঠিক আছে, তাৰপিছত আহিলে সেলিং প্ৰাইচ বা বেচা দাম বা বিক্ৰয় মূল্য। এই বিক্ৰয় মূল্য বা সেলিং প্ৰাইচটো হ'ব দোকানীজনে যি দামত বজাৰত গ্ৰাহকক বিক্ৰী কৰিব, সেইটো হ'ল সেলিং প্ৰাইচ, যাক আমি শৰ্টকৈ SP বুলি লিখিম। কষ্ট প্ৰাইচটোক আমি CP বুলি লিখিম। অংক কৰোঁতে আমি CP আৰু SP এইকেইটা ব্যৱহাৰ কৰিম। আমি দীঘলীয়াকৈ সেলিং প্ৰাইচ বা বেচা দাম বা বিক্ৰয় মূল্য বুলি নিলিখোঁ। তাৰপিছত আহিলে প্ৰফিট বা লাভ। লাভ কেতিয়া হ'ব? যেতিয়া দোকানীজনে বস্তু এটা কিনি আনি অধিক দামত বিক্ৰী কৰিব। তাৰমানে কষ্ট প্ৰাইচতকৈ যেতিয়া সেলিং প্ৰাইচটো বেছি হ'ব। সেলিং প্ৰাইচ বেছি হ'লে কি হ'ব? লাভ হ'ব, নহয়নে? সেলিং প্ৰাইচ বেছি হ'লে লাভ হ'ব, আৰু সেলিং প্ৰাইচ যদি কম হয় কষ্ট প্ৰাইচতকৈ তেতিয়া লোকচান হ'ব। গতিকে লাভ কেনেকৈ উলিয়াম? লাভ সেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচৰ পাৰ্থক্য, কিন্তু লাভ হৈছে সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ বা প্ৰফিট। ইংলিছত আমি ইয়াক প্ৰফিট বুলি কওঁ। প্ৰফিট হ'ব সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ। তেতিয়াহ'লে লোকচান কেতিয়া হ'ব? লোকচান বা লছ মানে কি হয়? লছ মানে ক্ষতি, নহয়নে? ক্ষতি কেতিয়া হ'ব? যেতিয়া কষ্ট প্ৰাইচটো সেলিং প্ৰাইচতকৈ বেছি হ'ব তেতিয়া আমাৰ হ'ব লছ বা ক্ষতি। তো লছ কেতিয়া হ'ব? যেতিয়া কষ্ট প্ৰাইচ ইজ গ্ৰেটাৰ দেন সেলিং প্ৰাইচ। যেতিয়া কষ্ট প্ৰাইচ বেছি তেতিয়া আমাৰ লছ হ'ব। গতিকে লছ বা লোকচান উলিয়াবলৈ হ'লে আমি কি কৰিম? কষ্ট প্ৰাইচৰ পৰা সেলিং প্ৰাইচটো মাইনাছ কৰিম। সো এই দুটা হ'ল প্ৰফিট আৰু লছ শব্দকেইটাৰ অৰ্থ। তাৰপিছত আহিলে প্ৰফিট পাৰ্চেণ্ট। এতিয়া আমাৰ প্ৰফিট বা লছ কাৰ ওপৰত হৈছে? কষ্ট প্ৰাইচৰ ওপৰত হৈছে। আৰু ধৰি লোৱা হ'ল কষ্ট প্ৰাইচটো 300 টকা আছিলে, 300 টকাৰ প্ৰফিট হ'ল 50 টকা। তেতিয়াহ'লে সেই প্ৰফিটটো 100 টকাৰ ওপৰত কিমান হ'ব? সেইটোৱে হ'ল শতকৰা প্ৰফিট বা শতকৰা লাভ বা প্ৰফিট পাৰ্চেণ্ট। 100 টকাৰ ওপৰত যেতিয়া আমি নিৰ্ণয় কৰিম, সেই একেদৰে লছ আমি যেতিয়া 100 টকাৰ ওপৰত নিৰ্ণয় কৰিম তেতিয়া আমাৰ শতকৰা লোকচান হ'ব বা লছ পাৰ্চেণ্ট উলিয়াব পাৰিম। ঠিক আছে, এইকেইটা কথা আছিলে। তাৰপিছত আৰু এটা শব্দ আমি ইয়াতে শিকিম, আৰু এটা বস্তু আমি শিকিম, সেইটো হ'ল ৰেহাই। ৰেহাই শিকিবলৈ যাওঁতে আমাক এটা মূল্য থাকিব, বস্তু দিয়া থাকিব, তাত মাৰ্ক প্ৰাইচ। আমি যিকোনো এটা বস্তু বজাৰৰ পৰা যেতিয়া কিনিবলৈ যাওঁ, আৰ্টিকেলটোৰ ওপৰত এটা প্ৰাইচ এটা মাৰ্ক কৰি থাকে, ₹300 চাপোজ, এনেকে বস্তুটোৰ ওপৰত দামটো লিখি থৈ দিয়া থাকে। কিন্তু আমি এই মূল্যটোকে বজাৰত দি নানো, বা দোকানীজনে আমাৰ পৰা এই মূল্যটোকে নলয়। ইয়াতকৈ কেইটকামান কম দিয়ে, কম লয়, বা কেতিয়াবা MRP লিখা থাকে। MRP মিনছ হোৱাট? মেক্সিমাম ৰিটেইল প্ৰাইচ। তাৰমানে এইটো সৰ্বাধিক দাম, ইয়াতকৈ অধিক দামত তেওঁলোকে বিকিব নোৱাৰে। ইয়াত যিটো লিখা থাকিব সেইটোৱে সৰ্বাধিক দাম, যাক MRP বুলি কয়। চ' সেইটোৱে হ'ল মাৰ্ক প্ৰাইচ বা লিখিত মূল্য। এতিয়া দোকানীজনে সেই মাৰ্ক প্ৰাইচ বা লিখিত মূল্যতকৈ যদি আমাক কম মূল্য দিয়ে, সেইটোৱে হ'ল ৰেহাই। কিমান টকা কমত দিলে সেইটোৱে হ'ল ৰেহাই। এতিয়া আমি সেই ৰেহাইৰ বিষয়ে বিতংভাৱে ইয়াতে আলোচনা কৰিবলৈ গৈ আছো। চ' এইকেইটা আছিলে ইয়াত ব্যৱহৃত হ'বলগীয়া আমাৰ টাৰ্মিনলজিজ। বন্ধুসকল, আমি এতিয়া আলোচনা কৰিম লাভ কি হয়। ব্যৱসায় এটাত কেতিয়া লাভ হয়? যেতিয়া দোকানীজনে এটা বস্তু যিমান দামত কিনি আনিছে তাতকৈ অধিক দামত বিক্ৰী কৰে। এতিয়া কিনি অনা দামটোক আমি কি বুলি কওঁ? কষ্ট প্ৰাইচ বা কিনা দাম, যাক আমি CP বুলি লিখিম। এইটো হ'ল কিনা দাম, নহয়নে? আৰু SP মানে বিক্ৰয় মূল্য বা বেচা দাম। এতিয়া কিনা দামতকৈ যদি বিক্ৰয় মূল্যটো অধিক হয় তেতিয়া লাভ হয়। So that is the situation of profit. ঠিক আছে, কিনা দামতকৈ বিক্ৰয় মূল্যটো যদি বেছি হয় তেতিয়া লাভ হয়। দোকানীজনে যদি বস্তু এটা 500 টকাত কিনি আনি 700 টকাত বিক্ৰী কৰিলে তেতিয়াহ'লে দোকানীজনে লাভ কৰিছে নে লোকচান কৰিছে? লাভ কৰিছে। সেইটোৱে হ'ল লাভৰ চিটুৱেশ্যন। When the selling price is greater than the cost price, then there is a profit. ঠিক আছে, সেইটোৱে হ'ল লাভৰ কণ্ডিশ্যন। এতিয়া বন্ধুসকল, এটা প্ৰশ্ন ডিছকাছ কৰোঁ। এজন দোকানীয়ে এটা ৰেডিঅ' 500 টকাত কিনি আনি 600 টকাত বিক্ৰী কৰিলে। তেওঁৰ কিমান টকা লাভ হ'ল? তাৰপিছতে সুধিছে শতকৰা লাভ কিমান। এতিয়া আমি ইয়াতে এই প্ৰশ্নটো দেখিছো যে কিনা দাম, বা যাক মই কি লিখিম? কষ্ট প্ৰাইচ। আমি যিহেতু দীঘলকৈ নিলিখো বুলি কৈ আছো, অলপ আগতে টাৰ্মিনলজি কৈ দিলো। চ' CP মিনছ কষ্ট প্ৰাইচ, কেইটকা? 500 টকা। বেচা দাম, চেলিং প্ৰাইচ 600 টকা। ঠিক আছে, গতিকে এতিয়া ইয়াতে আমি কি দেখিছো? যে চেলিং প্ৰাইচ ইজ গ্ৰেটাৰ দেন দ্য কষ্ট প্ৰাইচ। তো ইয়াত প্ৰফিট হৈছে, নহয় জানো? এতেকে প্ৰফিট বা লাভ ইজ ইকুৱেল টু কি কৰিব লাগিব? চেলিং প্ৰাইচ মাইনাছ কষ্ট। ভেৰি ইজি। ₹600 মাইনাছ
500 তাৰমানে 100 টকা এৰকলৈকে ঠিক আছে তো আমি তেওঁৰ লাভ কিমান পালো তেওঁ কিমান টকা লাভ কৰিলে 100 টকা লাভ কৰিলে কিন্তু এতিয়া সুধিছে শতকৰা লাভ কিমান এতিয়া 100 টকা লাভ কিমান টকাত কৰিলে 600 টকাত তেওঁ 100 টকা লাভ কৰিলে নহয় 500 টকাত 100 টকা লাভ কৰিলে তেতিয়াহলে শতকৰা লাভ মানে 100 টকাত কিমান লাভ কৰিলে ঠিক আছে সেইটো উলিয়াবৰ কাৰণে আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিম শতকৰা লাভ উলিয়াবৰ কাৰণে একদম ইজি এটা প্ৰসেস মই তোমালোকক দি দিম শৰ্টকাট প্ৰসেস সো এই শৰ্টকাট প্ৰসেস দি আমি শতকৰা লাভটো নিৰ্ণয় কৰিম সো শতকৰা লাভ বা পার্সেন্টেজ প্রফিট পার্সেন্টেজ লাভ বুলি লিখিলো এটো শতকৰা লাভটো মই ছুটিকৈ পার্সেন্ট লাভ বুলি লিখিলো পার্সেন্ট লাভ কেনেকৈ উলিয়াই ওপৰত লাভ লিখিম আৰু তলত লিখিম কিনা এই সূত্ৰটো মই আমি যেতিয়া পার্সেন্ট শিকিছিলো তাত মই কিন্তু দি দিছো তাত এটা এক্সাম্পলত লাভ পার্সেন্ট আৰু লস পার্সেন্ট উলিয়াটো মই শিকাই দিছিলো সেইকাৰণে পার্সেন্টৰ সেই লেসনটো সেই ভিডিওটো যদি তোমালোকে চাব বিচাৰা তেতিয়াহলে আই বটনত মই লিংকটো দিছো তোমালোকে চাব পাৰা তো সেইটো চাই ললে এই কথাটো বুজি পাবা বা এতিয়া আমি কৰিয়ে দিছো নহয়নে বাৰু সো লাভ পার্সেন্টেজ লাভ বা শতকৰা লাভ এটাকে লাভ বাই কিনা দাম পূৰণ 100 টকা তো লাভ কিমান 100 টকা কিনা দাম কিমান 500 টকা আৰু 100% পূৰণ কৰিব গৈছো 100% পূৰণ কৰিলো এই শূন্য দুটা ইয়াৰ লগত কাটিব পাৰো বা ইয়াৰ লগতো কাটিব পাৰিলো কোনো কথা নাই 5 ৰে 120 বাৰ যাব তাৰ মানে আমাৰ কিমান লাভ হ'ব 20% লাভ সো এইটো শতকৰা লাভ উলিওৱা process ঠিক আছে ইয়াতে আৰু কেইটামান সিচুৱেচন হ'ব পাৰে হেকেটা মই একেবাৰে খৰচি মাৰি শিকাই দিও মনত ৰাখিব পৰাকৈ ছুটিকৈ যদি লিখি লওঁ লাভ শতাংশক মই প্ৰফিট পার্সেন্ট বা পি পার্সেন্ট বুলি লিখিলো আৰু ইয়াতে মই লিখিম পি অনলি প্ৰফিট ইয়াৰ আগৰ শতাংশটো নাথাকে এটো কস্ট প্ৰাইস ইনটু 100% সো এনেকৈ মনত ৰাখিলে আমাৰ মনত ৰাখিবলৈ সহজ হ'ব নহয়নে সো ইয়াৰ পৰা আৰু দুটা আমি ফৰ্মুলা ডিৰাইভ কৰিব পাৰো সিচুৱেচন অনুসৰি আমি ব্যৱহাৰ কৰিম হেকেটা হ'ল সেলিং প্ৰাইস অৰ্থাৎ বিক্ৰয় মূল্য যদি উলিয়াব লাগে যেতিয়া প্ৰফিট পার্সেন্ট দিয়া থাকে তেতিয়া আমি কেনেকৈ কৰিম প্ৰফিট পার্সেন্ট আৰু প্ৰফিট দিয়া আছে আমাক বিক্ৰয় মূল্য উলিয়াব লাগে তেতিয়া আমি কি কৰিম কস্ট প্ৰাইস ইনটু 100 প্লাস প্ৰফিট পার্সেন্ট ডিভাইডেড বাই 100 এটো এটা ফৰ্মুলা তাৰ মানে কস্ট প্ৰাইসক প্ৰফিট পার্সেন্টত বৃদ্ধি কৰিছো আমি বৃদ্ধি কৰা শিকি আহিছিলো বৃদ্ধি আৰু হ্ৰাস শিকি আহিছিলো নহয়নে কস্ট প্ৰাইসক প্ৰফিট পার্সেন্টত বৃদ্ধি কৰিছো ঠিক আছে তো সেই পদ্ধতিটো ব্যৱহাৰ কৰিছো বৃদ্ধি আৰু হ্ৰাস যদি তোমালোকে চোৱা নাই মই আগত দিছো সেইটো চাই লবা নেক্সট ইয়াৰ পৰা যদি মই কস্ট প্ৰাইস উলিয়াব লাগে তেতিয়া কি কৰিম তেতিয়া হৈ যাব এইটোৱে জাস্ট ইফালে লৈ যাম 100 টো ইফালে লৈ গুচি যাম নহয়নে সেলিং প্ৰাইস ইনটু 100 আৰু এইটো তাৰ তললৈ গুচি যাব 100 প্লাস প্ৰফিট পার্সেন্টটো তললৈ গুচি যাব দেন যিকোনো সিচুৱেচনতে আমি উলিয়াব লগা বস্তুকেইটা উলিয়াব পাৰিম যদি প্ৰফিট আৰু কস্ট প্ৰাইস দিয়া আছে আমি প্ৰফিট পার্সেন্ট উলিয়াব পাৰিম এটো ব্যৱহাৰ কৰিম যদি কস্ট প্ৰাইস আৰু প্ৰফিট পার্সেন্ট দিয়া আছে এটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি সেলিং প্ৰাইস উলিয়াব পাৰিম যদি আমাক সেলিং প্ৰাইস আৰু প্ৰফিট পার্সেন্ট দিয়া আছে তেতিয়া হলে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কস্ট প্ৰাইস উলিয়াব পাৰিম ঠিক আছে এতিয়া এই সিচুৱেচনটো যদি লোকসানৰ ক্ষেত্ৰত হয় লোকসানৰ ক্ষেত্ৰত কি হ'ব কেতিয়া লোকসান হ'ব when the cost price is greater than the selling price cost price to selling price কৈ যদি বেছি হয় তেতিয়া we will incur loss আমাৰ লস হ'ব আৰু লস কেনেকৈ উলিয়াই লস is equal to উলিয়াই কেনেকৈ cost price minus selling price ঠিক আছে cost price ৰ পৰা selling price টো বিয়োগ কৰি দিলে আমাৰ লস হৈ যাব এতিয়া যেনেকৈ আমি প্ৰফিট পার্সেন্ট উলিয়াইছিলো তেনেকৈ লস পার্সেন্টৰো আমাৰ ফৰ্মুলা থাকিব লস পার্সেন্টৰ ফৰ্মুলা কি হ'ব এই যে পি লিখি আছো পি ঠাইত জাস্ট এল লিখিলে হৈ গ'ল লস পার্সেন্ট is equal to আমি কেনেকৈ উলিয়াম লস বাই that is the amount of loss যিমান টকা লস হ'ল আৰু তলত থাকিব কস্ট প্ৰাইসৰ পৰা হে লস উলিয়াই আৰু এফালে আহিলে 100% ঠিক আছে সো লস পার্সেন্ট পাই গ'ল নাম্বার 2 যদি সেলিং প্ৰাইস উলিয়াব লাগে কস্ট প্ৰাইস আৰু লস দিয়া আছে তেতিয়া আমি কি কৰিম কস্ট প্ৰাইসক লস পার্সেন্টত হ্ৰাস কৰিম কমাই দিম সো কস্ট প্ৰাইস into 100 minus L% by 100 so this is the formula to find the cost find the selling price when there is a loss এটা loss হয় তেতিয়া selling price উলিয়াৰ এটো process আৰু cost price উলিয়াব লাগে যদি আমাক selling price আৰু loss দিয়া আছে then it will be what selling price into 100 divided by 100 minus loss percent that's it so এইটা ব্যৱহাৰ কৰি আমি লস উলিয়াব পাৰিম ঠিক আছে যে লস টকা এটা एग्जांपल আমি কৰি লওঁ এটা হাঁহৰ কিনা দাম 600 টকা বেপাৰীজনে 20% লোকসানত বিক্ৰী কৰিলে বেচা দাম কিমান সো প্ৰথমতে আমি চাব লাগিব আমাক কি দিয়া আছে আমাক দিয়া আছে কস্ট প্ৰাইস কিমান 600 টকা ঠিক আছে লস পার্সেন্ট কিমান দিয়া আছে 20% দিয়া আছে তেতিয়া হলে আমাৰ উলিয়াব লাগে কি সেলিং প্ৰাইস বা বেচা দাম তো সেলিং প্ৰাইসৰ সূত্ৰটো আমি জানো
কোনটো পৰিব ইয়াতে এই তিনিটা সূত্ৰ মই ইয়াত দেখুৱাই দিছো তিনিটা সূত্ৰৰ ভিতৰত কোনটো সূত্ৰ পৰিব সেলিং প্ৰাইচৰ সূত্ৰটো পৰিব ডেফিনেটলি তো সেলিং প্ৰাইচ ইকুৱেল টু কি হয় CP into 100 minus L% by 100 তাৰ মানে আমি কষ্ট প্ৰাইচক 20% হ্ৰাস কৰি দিব লাগে বাস হৈ গ'ল কষ্ট প্ৰাইচ কিমান 600 টকা পূৰণ 100 বিয়োগ 20 আৰু তলত 100 হয়নে ব্ৰেকেট দি দিলো 6 পূৰণ 80 তাৰ মানে দোকানীজনে তেওঁ কেইটকাত বিক্ৰী কৰিব বেপাৰীজনে এইটো 6 8 গুণ 48 480 টকাত হাঁহটো বিক্ৰী কৰিব লাগিব তেতিয়া তেওঁ 20% লছ হ'ব সো এইদৰে আমি এই ফৰ্মুলা কেইটা ব্যৱহাৰ কৰিব পাৰোঁ এটা তোমালোকে পৰীক্ষাত কৰোতে এই কষ্ট প্ৰাইচ এল প্ৰাইচ এইবোৰ এনেকৈ L% এইবোৰ লিখি ল'ব নালাগে তোমালোকে ডাইৰেক্ট ফৰ্মুলা টেষ্ট বস্তুকেইটা বহাই দিবা কিন্তু তোমালোকে চিনিব লাগিব যে কোনটো কি হয় কিনা দাম এইটো হয় নে নহয় এইটো লছ পাৰ্চেন্ট হয় নে নহয় এই কথাটো চিনি পাব লাগিব তাৰ পিছত ফৰ্মুলা পুট কৰি দিয়া ঝটকেমে আনসাৰ আহি যাব ঠিক আছে তো বন্ধুসকল মই এই দুটা সূত্ৰ ব্যৱহাৰ কৰি কৰিব পৰা এটা হোমৱৰ্ক তোমালোকলৈ দি দিছো আৰু এনসাৰটো তোমালোকে কমেন্টত লিখি দিবা এটা মোবাইল ফোন 70000 টকাত বিক্ৰী কৰাত দোকানীজনৰ 15% লোকসান হ'ল ফোনটোৰ কিনা দাম কিমান আছিল অপচন দিছো rupees 18000 rupees 19500 rupees 20000 or rupees 20500 তোমালোকে শুদ্ধ উত্তৰটো কমেন্টত লিখি দিবা বন্ধুসকল আমি এতিয়া এনেকুৱা এটা বস্তু শিকিবলৈ গৈ আছো যিটো শব্দ আমি দোকানলৈ গলে শুনি পালে বৰ ভাল পাওঁ সেইটো হ'ল ডিসকাউন্ট নহয়নে বাৰু ৰেহাই বা বাট্টা বা ডিসকাউন্ট অসমীয়া তাক বাট্টা বুলিও কয় ৰেহাই বুলিও কয় আৰু ডিসকাউন্ট নামটো আমি ব্যৱহাৰ কৰো নহয়নে ইংলিছত তাক ডিসকাউন্ট বুলি কয় এই ডিসকাউন্ট নো হয় কি কোনো এটা বস্তুৰ ওপৰত যিটো দাম লিখা থাকে যাক আমি কম মাৰ্ক প্ৰাইস ঠিক আছে বা লিখিত মূল্য সেই লিখিত মূল্যতকৈ দোকানীয়ে কেইটকামান কমাই দিয়ে আমি যদি বস্তু এটা কিনিবলৈ যাওঁ তেতিয়ালে দোকানীজনে সেই লিখিত মূল্যটোতকৈ কেইটকামান কমত আমাক দি দিয়ে যিটোক আমি ৰেহাই বুলি কওঁ ঠিক আছে এতিয়া সেই ৰেহাইটো বিভিন্ন ধৰণে দিয়ে কেতিয়াবা আমাক পাৰ্চেন্টেজ হিচাপত দিয়ে কেতিয়াবা ডাইৰেক্ট ৰেহাই দি দিয়ে আমি কেতিয়াবা তাক কি বুলি কওঁ ফ্ল্যাট ডিসকাউন্ট বুলি কওঁ যিকোনো বস্তুৰ ওপৰত 100 টকা কম ফ্ল্যাট 100 টকা সো সেইটো ফ্ল্যাট ডিসকাউন্ট আকৌ কেতিয়াবা আমাক পার্সেন্টেজ হিচাপত দিয়ে অৰ্থাৎ 5% যদি হয় 100 টকা বস্তুৰ ওপৰত 5 টকা 200 টকা 10 টকা এদৰে আমি ৰেহাইবোৰ পাই গৈ থাকো এতিয়া সেই ৰেহাইৰ বিভিন্ন ধৰণৰ সূত্ৰ আৰু সিচুৱেশন বোৰ ওপৰত আমি এতিয়া ডিসকাশন কৰিম সাপোজ এটা এক্সাম্পল এটা চাৰ্টৰ লিখিত মূল্য 1500 টকা কিন্তু দোকানীজনে গ্ৰাহকক চাৰ্টটো 1200 টকা দিলে তেওঁ কিমান টকা ৰেহাই দিলে আৰু শতকৰা ৰেহাই কিমান এতিয়া এই যে 1500 টকা এটো কি মূল্য লিখিত মূল্যক আমি কি বুলি লিখো MP মাৰ্ক প্ৰাইস নহয়নে বাৰু সো আমি অংকটো যেতিয়া কৰিবলৈ যাম আমি কি বুলি লিখিলাম MP ইকুৱেল কিমান টকা 1500 টকা গ্ৰাহকক দিলে 1200 টকা তাৰ মানে এটো কি হয় সেলিং প্ৰাইস হয়নে বিক্ৰয় মূল্য কিমান 1200 টকা কিন্তু 1200 টকা তেতিয়ালে ৰেহাই বা ডিসকাউন্টৰ পৰিমাণটো কিমান হ'ব ৰেহাই পৰিমাণ এটা পৰিমাণ আৰু এটা হাৰ বা শতকৰা ৰেহাই পৰিমাণটো টকাত ওলাব হয়নে ৰেহাই পৰিমাণ আৰু ৰেহাই মূল্য কিমান হ'ল যিমান কমত দিলে সিমানে ৰেহাই গতিকে আমি লিখিম 1500 মাইনাস 1200 কৰি দিলে কিমান ৰেহাই হ'ল ওলাই যাব কিমান হ'ল 300 টকা তো ৰেহাই মূল্যটো পাই গ'ল এতিয়া আমি উলিয়াব লাগে শতকৰা ৰেহাই কিমান বা ডিসকাউন্ট পাৰ্চেন্ট কিমান ঠিক আছে এতিয়া আমি শতকৰা ৰেহাইটো উলিয়াই লওঁ শতকৰা ৰেহাইৰ কাৰণে আমি এটা ফৰ্মুলা এপ্লাই কৰিম আমি ইতিমধ্যে ব্যৱহাৰ কৰা সূত্ৰবোৰ দৰে একে শতকৰা ৰেহাই বুলি লিখিবলৈ হলে শতকৰা ৰেহাই বা এটো তোমালোকে যদি লিখিব বিচাৰা ডিসকাউন্ট পাৰ্চেন্ট বুলি লিখিব পৰা পাৰ্চেন্ট নহয়নে বাৰু ডিসকাউন্ট পাৰ্চেন্ট so discount percent is equal to what discount যেটো ডিসকাউন্ট এমাউন্ট বাই কাৰ ওপৰত উলিয়াব লাগিব এটো মাৰ্ক প্ৰাইসৰ ওপৰত উলিয়াব লাগিব কাৰণ মাৰ্ক প্ৰাইসতকৈ কমিব বা মাৰ্ক প্ৰাইসতকৈ ডিসকাউন্ট দিলে মাৰ্ক প্ৰাইসতকৈ কমিব গতিকে মাৰ্ক প্ৰাইসৰ ওপৰত উলিয়াব লাগিব ইনটু 100% ডিসকাউন্টৰ লগত সম্বন্ধিত সূত্ৰবোৰ মই এটা দি আছো মই প্ৰথমতে এক্সাম্পলটো কৰি লৈছিলো তাৰ পিছত আমি সূত্ৰবোৰ দি দিম সো ডিসকাউন্ট কিমান আমি 300 টকা মাৰ্ক প্ৰাইস কিমান 1500 আৰু 100 টকা সো এটো কটাকটি যদি কৰি দিও এটো শূন্য গুচি গ'ল ইয়াৰ লগত সো 3 100 গুণ 300 3 5 গুণ 15 5 এ কৰিলে 100 কিমান যাব 20 তেলে কিমান শতাংশ ৰেহাই দিলে তেওঁ 20 শতাংশ ৰেহাই দিলে বা 20 শতাংশ ডিসকাউন্ট দিলে সো ৰেহাইৰ পৰিমাণ বা মূল্যটো আমি উলিয়াবলৈ শিকিলো আৰু ৰেহাই শতকৰা ৰেহাইৰ সূত্ৰটো আমি গম পালো শতকৰা ৰেহাই উলিয়াবলৈ শিকিলো নহয়নে বাৰু বন্ধুসকল এতিয়া ডিসকাউন্টৰ লগত জড়িত কেইটামান ফৰ্মুলা মই তোমালোকক দি দিছো আৰু ইয়াত লিখিছো ফৰ্মুলি ৰিলেটেড টু ডিসকাউন্ট সো ফৰ্মুলি লিখি আচৰিত নহব ফৰ্মুলি ইজ what প্লুৰেল ফৰ্ম অফ ফৰ্মুলাছো লিখে মই ফৰ্মুলি লিখিছো এটো কাৰেক্ট ডিসকাউন্ট মানে মাৰ্ক প্ৰাইস মাইনাস সেলিং প্ৰাইস লিখিত মূল্যৰ পৰা বিক্ৰয় মূল্যটো বিয়োগ কৰিলে আমি ডিসকাউন্টৰ পৰিমাণটো পাই যাম এইমাত্ৰ আমি অংকটো ব্যৱহাৰ কৰিলো
নেক্সট ডিসকাউন্ট পার্সেন্ট যদি উলিয়াবলৈ যাওঁ ওপৰত ডিসকাউন্ট লিখিম তলত মার্ক প্রাইস ইনটু 100% এটো ইতিমধ্যে কৰিলো ব্যৱহাৰ কৰিছো আৰু কেতিয়াবা আমাক কি উলিয়াবলৈ দিয়ে যদি মার্ক প্রাইস আৰু ডিসকাউন্টৰ পার্সেন্টেজটো দিয়া থাকে তাৰ পৰা সেলিং প্রাইস উলিয়াবলৈ দিয়ে হেতু কাৰণে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব MP into 100 minus discount divided by 100 সো এই কেটা ফৰ্মুলা ব্যৱহাৰ কৰি আমি ডিসকাউন্টৰ লগত জড়িত যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰি বন্ধুসকল দোকানৰ সন্মুখত যদি এনেকুৱা এখন ৰেহাই বিজ্ঞাপন আমি দেখা পাওঁ তেতিয়া হলে বাপৰে ইমান ডিসকাউন্ট দিছে বুলি আমি পটাপট দোকানখনলৈ গুচি যাম কিন্তু তাত গৈ আমি ৰিয়েলিটিটো গম পাওঁ যে একচুয়ালি 20% ৰ লগত আৰু 20% ডিসকাউন্ট বা 20% ৰ লগত আৰু 10% ডিসকাউন্ট মানে 30% নহয় এনেকুৱা ধৰণৰ ডিসকাউন্ট পদ্ধতিটো সাকসেসিভ ডিসকাউন্ট বা ক্ৰমাগত ডিসকাউন্ট বুলি কোৱা হয় আহা আমি এনেকুৱা ধৰণৰ এটা প্ৰশ্নৰ সমাধান কৰি লওঁ তেতিয়া ইয়াৰ সঠিক নিয়মটো আমি গম পাওঁ এই প্ৰশ্নটোত আছে এটা বস্তুৰ মূল্য 4000 প্ৰথমে 20% ডিসকাউন্ট পিছত 10% ডিসকাউন্ট দিলে মুঠ ডিসকাউন্ট কিমান তো এই সাকসেসিভ ডিসকাউন্ট প্ৰণালীটো মূল্যটো যিমানে নহওক যদি আমাক কেৱল ডিসকাউন্ট পার্সেন্টেজ উলিয়াবলৈ দিয়ে তেতিয়া এই 4000 টো আমাৰ কামত নালাগে যদিহে আমাক ৰেহাই মূল্যটো উলিয়াবলৈ দিয়ে বা ৰেহাই পোৱাৰ পিছত কিমান মূল্য হ'ব সেইটো উলিয়াবলৈ দিয়ে তেতিয়া আমাক এই 4000 টো অৰ্থাৎ বস্তুটোৰ লিখিত মূল্যটো তেতিয়া আমাৰ প্ৰয়োজন হ'ব আদাৰৱাইজ ইয়াক আমি কামত নলগাওঁ এটা 20% আৰু 10% ডিসকাউন্ট লগ লগাই একচুয়ালি কিমান ডিসকাউন্ট হয় প্ৰকৃত ডিসকাউন্টটো কিমান হয় তাক আমি উলিয়াম এই ধৰণ এই ক্ষেত্ৰত আমি কি কৰিম ইহঁতৰ ইকুইভ্যালেন্ট ডিসকাউন্ট বা সমতুল্য ৰেহাই আমি উলিয়াম ইকুইভ্যালেন্ট ডিসকাউন্ট উলিয়াবৰ কাৰণে কি কৰিম যি দুটা সাকসেসিভ ডিসকাউন্ট আছে হিহঁতক আমি যোগ কৰি দিম প্ৰথমতে তাৰ পিছত আমি ব্ৰেকেট দি দিম বিউ ইহঁত দুটা ইয়াত পূৰণ কৰি দিম তাৰ পিছত এখৰে হৰণ কৰিম এটো ফৰ্মুলা হয় x plus y minus xy by 100 কৰি দিবা you will get the equivalent discount আৰু যেটো ৰিজাল্ট পাম তাত আমি পার্সেন্টেজ সাইনটো লগাই দিম so you will get 30 minus you will cut this 0 এটা কাটি দিম ইয়াতে so আমি কি পাম 0 এটা যদি তাতে কাটি দিও আমি ওপৰত 2 হে পালো 2 পালো তেতিয়া হলে আমাৰ হৈ গল কিমান ইয়াত 28 তেতিয়া আমাৰ একচুয়ালি ইকুইভ্যালেন্ট ডিসকাউন্ট ইয়াত 28% আছে ঠিক আছে এটো এটা ৰুল this is a shortest cut এতিয়া আমি অন্য ধৰণেও কৰিব পাৰো এই 4000 টো যদি কামত লগাব বিচাৰিছা তোমালোকে এটো লগাইও তোমালোকে কৰিব পাৰা কিন্তু তাৰ কাৰণে তোমালোক সময় অলপ নষ্ট হ'ব গতিকে বন্ধুসকল আজি আমি কি কি শিকিলো এবাৰ মনত পেলাই লওঁ আমি প্ৰথমতে শিকিলো লাভ লোকসান আৰু লাভ লোকসানৰ লগত জড়িত বিভিন্ন ধৰণৰ আমি টাৰ্মিনোলজিখিনি মনত ৰাখিলো নহয়নে আৰু তাৰ লগত জড়িত কিছুমান প্ৰশ্ন আমি ডিসকাস কৰিলো লাভ লোকসানৰ পিছতে আমি শিকিলো শতকৰা লাভ লোকসান তাৰ লগত জড়িত ফৰ্মুলা আৰু সাম এক্সাম্পলস শেষত শিকিলো আমি ৰেহাই বা বাটা বা ডিসকাউন্ট ৰেহাই বা বাটা বা ডিসকাউন্ট যেটো কওঁ আমি মই সিম্পলি ডিসকাউন্ট বুলি লিখিছো ডিসকাউন্ট শিকিলো ডিসকাউন্টৰ লগত জড়িত ফৰ্মুলা শিকিলো আৰু সদৌ শেষত শিকিলো সাকসেসিভ ডিসকাউন্ট and the shortest cut to find out the successive discount ঠিক আছে successive discount উলিওৱাৰ একেবাৰে শর্টকাট পদ্ধতি এটা শিকিলো আৰু লগতে এই যিকেইটা টপিক এই টপিক কেইটাৰ লগত জড়িত কেইবাটো সম্ভাৱ্য প্ৰশ্ন আমি ডিসকাস কৰিলো সো এই ধৰণৰ প্ৰশ্নবোৰ আমাৰ আহিবলগীয়া যিবোৰ কম্পিটিটিভ এক্সাম এই এক্সামবোৰ আমি পোৱাৰ সম্ভাৱনা আছে গতিকে ভিডিওটো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো বজাই দিবা আৰু যদি ভিডিওটো ভাল লাগিছে তোমালোকৰ লগৰবোৰৰ লগত তোমালোকে ভিডিওবোৰ শেয়াৰ কৰিবা গতিকে পুনৰ নতুন টপিক আৰু নতুন শৰ্টকাট ট্ৰিকেৰে হৈতে লগ কৰাৰ প্ৰতিশ্ৰুতিৰে মই মিন্টু সোণালী আজিলৈ বিদায় মাগিছো বাই বাই